তো হেল্ল' গাইজ আপোনালোক সকলোকে মোৰ মৰিগাঁও ফুড চেনেলটোৰ স্বাগতম জনাইছোঁ। আৰু আজি এইটো মোৰ ছেকেণ্ড ভিডিঅ' হ'ল। এতিয়া আজি আছোঁ ক'ত জানেনে আপোনালোকে? যিসকল মৰিগাঁও ওচৰ পাজৰে সেইসকলে চিনি পাবই নিশ্চয়। আজি আছোঁ মানে মৰা কলঙৰ পাৰত। এইটো দেখিবলৈ পাইছে, একদম কি ধুনীয়া এটা পৰিৱেশ। এতিয়া কাৰণ মানে এইকেইদিন বতৰ বেয়া কাৰণে 2-3 দিন এনে ধুনীয়া লাগে। একদম গৰমত আহি মাজে সময় ইয়াতে থাকিবই। আপোনালোক বোলো আজি বোলো মৰা কলঙৰ হেৰিটো দেখা দিওঁ। আৰু ঘাঁহ দেখিছে কাষতে পিছফালে এইবিলাক দেখিছে কি ধুনীয়া এটা ঘাঁহ আছে। আৰু ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ নতুন চেনেল আগুৱাবৰ কাৰণে ৰাইজৰ আৰু আপোনালোকৰ আশীৰ্বাদ নহ'লে আগুৱাই যাব নোৱাৰি যিহেতু গম পায়। আৰু আজি বোলো আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে মৰিগাঁও ল'ৰা লেখা হৈ আছে। আপোনালোকক অলপ দেখাই দিছোঁ। মোৰ মনিটাইজ হোৱা চেনেলটো উল্টাকৈ ইয়াত আহে যেনিবা। আপোনালোকক বেক কেমেৰা এবাৰ দেখাই দিম। আপোনালোক অলপ ভিউখন এটা দেখাই দিম, ধুনীয়া ভিউ। আৰু ওচৰত খেতি পথাৰো আছে অলপ, আৰু মানে ধুনীয়া এখন পাৰ্কো আছে। আপোনালোকক দেখাই দিম। ভিডিঅ'টো ধুনীয়াকৈ শেষলৈ চাই থাকক গাইজ। এইফালে বাইকখন থৈ দিছোঁ আৰু মোৰ এইটো ইউটিউব চেনেলটো দেখিছে আপোনালোকে, মৰিগাঁও ল'ৰা মানে বাইকত লগত লগাই লৈছোঁ। এখন 220 বাইক আছে। এখন মাজে সময়ে ৰাইডতো যাই থাকোঁ। আপোনালোকৰ ব্লগ চেনেলটো চাই যদি গম পাব, মই ট'টলবোৰ ৰাইডতো যাই থাকোঁ। আৰু এখন মৰা কলং দেখিবলৈ পাইছে, মানে চাউণ্ডবিলাকৰ পৰা ছিঙি আহে মানে তাৰ আছে কাৰণে মৰা কলং বুলি কয়। এইফালে মেটেকা দেখিছে, একদম কেনেকুৱা মেটেকাই হৈ আছে। আৰু এইফালে এইবিলাক গছবিলাক একদম গৰমত আপোনাৰ কি ধুনীয়া লাগে। আজি মানে এইফালে ওলাই আহিছিলোঁ, যিহেতু মৰিগাঁৱত যোৱা কাম এটা আছে। মানে এইফালে মানে আগে বস্তু এটা চাবলৈ আহিছিলোঁ কাৰণে বোলো আপোনালোকক দেখাই দিওঁ। এইফালে ধান কাটিয়ে আছে, আপোনালোকে দেখিবলৈ পাইছে। জুম কৰিলে ফাটে যেনিবা। ধান কাটিয়ে আছে। তাৰ লগতে আপোনালোকক দেখা আহিছেনে, এইখিনি দেখিছে, অকণমান জুম কৰি দিছোঁ। এইখিনি দেখিছে, এইখিনিতে ধুনীয়াকৈ এখন পাৰ্ক আছে। আৰু মই এড্ৰেছটো কৈ দিছোঁ আপোনালোকক, যিখিনি সকলো ওচৰ পাজৰ জানে। আৰু মই অলপ ধান কৰিছিলোঁ, কাটিব হৈ গ'ল। আৰু আপোনালোকক এড্ৰেছটো মই কৈ দিছোঁ, জিকেবি কলেজৰ কাষেদি যিটো পাৰ হৈ আহি বাচনঘাটৰ ছাইডৰ পৰা আহিলে আপোনালোকৰ ধুনীয়াকৈ জিকেবি কলেজৰ পৰা আহি বাটটো দি আহিলে মাথাইটো উঠি পেলাই অলপ আহিলে পাব। আৰু ফায়াৰ ব্ৰিগেড অফিচটো দি আহিলেও হ'ব। আপোনালোকে কৃষ্ণ মন্দিৰটোৰ ওচৰতে বহুত বাট আছে। হ'লে ধুনীয়াকৈ এখন পাৰ্ক হৈছে, মানে আহিব পাৰিব। আৰু পৰিৱেশটো দেখিছে কি ধুনীয়া এটা পৰিৱেশ। আৰু এইটো সৰু মাথাউৰিত একদম মেইন ডাঙৰ মাথাউৰিটো হৈছে সেইটো আগত। এইটো অকণমান জুম কৰি দিছোঁ। এইটো বম পানী হৈছিল যোৱাবাৰ, এবাৰ পানী নাই কাৰণে ৰাস্তাত লাগি গৈছিলে কিন্তু পানী। আৰু এইফালে এটা চুইচ গেটো আছে আগত, ইফালে কিন্তু চুইচ গেট এটা আছে। এনেই অলপ দেখাই দিছোঁ। আৰু এইফালে মানে গৰু ম'হটামান আছে, এইবিলাক ঘাঁহ থাকে, হগল নে কি বুলি কয়, এইবিলাক ঘাঁহ দেখিছে, এইবিলাক দেখিছে। আৰু সিফালে সেইটো মাথাউৰিটো দেখা পাইছে কিজানি, অলপমান যদি বতৰ ভাল নহয় কাৰণে ক্লিয়াৰকৈ অহা নাই পিক্সাৰ কোৱালিটিটো। আৰু বেছি দীঘল নকওঁ, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ইয়াৰ ভিতৰত ধুনীয়াকৈ কুকিং ভিডিঅ' আহি আছে, ধুনীয়াকৈ খোৱা বোৱা ভিডিঅ' আহি থাকিব মাজে সময়ে। এটা আৰু নতুন ভাল ব্লগো আহি থাকিব মাজে সময়ে। আৰু মৰিগাঁও ওচৰে পাজৰে যিখিনি জেগা আছে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'বিলাক চাব, মৰম দিব, আৰু এটা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিছোঁ।